ৰাইজসকল আজি দুপৰীয়াৰ খাদ্যত আছে প্ৰথমে দেখাইছোঁ মই ভাল পোৱা দালি, তাৰপিছত এইটো হৈছে জাতিলাও ভাজি, আৰু এইটো হৈছে পদিনা আৰু আম মিক্স কৰি চাটনি বনাইছে, একদম সুন্দৰ এইটো। তাৰপিছতে এইটো এটা স্পেচিয়েল আছে দেই, গাহৰিৰ মাংস। ৱাও, আপোনালোকৰ খোৱা বোৱা হ'লনে নাই? দুপৰীয়া দেৰিও হৈছে, খাই দিওঁ আৰু দেই, ভোকো লাগিছে। ৰাইজসকল, আমাৰ ভিডিঅ' যিসকলে নতুনকৈ চাই আছে কিন্তু এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাৰু আৰম্ভ কৰি দিছোঁ। আজি দুপৰীয়াৰ ভাতমুঠি বিশেষ বেয়া মিলোৱা নাই, ঈশ্বৰে ভালে মিলাইছে। কৃষ্ণ। জাতিলাও, জাতিলাও, মজা। বহুত দিন খোৱা নাই, পদুনাৰ চাটনিটোৱে দিওঁ। চালিয়া লাগিছে, জ্বলাও দিছে, মজা হৈছে। বাহ, একদম লাগি গৈছে দেই। দালিৰ লগতে কাবুলী বুট আছিলে, কাবুলী বুটো দি দিছে, সুন্দৰ। গাহৰি মাংস দেখিছে কেনেকুৱা হৈ আছে, পাতলাকৈ কাটিং কৰি অনা হৈছে। মজা, মনটো শান্তি লাগি গৈছে গাহৰি পিচটো মাৰোঁতে। সুন্দৰ। জাতিলাও ভাজিটো একেলগে মিলাই লৈছোঁ আৰু জাতিলাও। পদুনা চাটনি কম, মজা লাগিছে। আম টেঙা দি দিছে, কলি আমটো, বাহ। মই নাখাওঁ জাতিলাও ভাজিটো, ইমান পেটডাল ভৰি আছে, নহ'ব। আজি ৰাতিপুৱা মানে যি টি বস্তু খাই দিলোঁ, খাই এতিয়া পেটডাল মস্ত হৈ আছে, খাব পৰা নাই। এতিয়া মাংস কেইটুকুৰা আছে কাৰণেহে লোভ লাগি আছে, নহ'লে নাখালোৱে হ'লে। নেমু গুটিকেইটা উলিয়াই লৈছোঁ একেবাৰে। এইটুকু এটুকু মজা। ধেত চালা, নেমুটুকু পাহৰিয়ে গৈছিলোঁ। হৈ গৈছে। ৰাইজসকল, ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আকৌ কৈছোঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।